Hello everyone, Changing Life with Modicarer by পৰিস্মিতাৰ অন্য এটা ভিডিঅ'লৈ মই পৰিস্মিতাই আপোনালোক সকলোকে ওয়েলকাম জনাইছোঁ। আশা কৰোঁ আপোনালোক নিশ্চয় ভালে আছে। আজি মই এই ভিডিঅ'ত আমাৰ যোৱা সোমবাৰে লঞ্চ হোৱা এটা বৰ ধুনীয়া প্ৰডাক্ট, সেই প্ৰডাক্টটোৰ বিষয়ে অলপ ক'ব ওলাইছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। এই প্ৰডাক্টটো হৈছে স্পৰ্টছ নিউট্ৰিশ্যন কেটেগৰী যিটো ওলাইছে তাৰে এটা প্ৰডাক্ট। এইটোৰ নাম দিয়া হৈছে এল কাৰ্নিটাইন। আৰু এই প্ৰডাক্টটোৱে কি কৰে, যিবোৰ মানুহে ফেটছ কমাব বিচাৰে বা খিনাব বিচাৰে সেইসকলক উদ্দেশ্য কৰি এই প্ৰডাক্টটো বনোৱা হৈছে। আৰু এই প্ৰডাক্টটোৰ দুটা ফ্লেভাৰ আছে, চাইট্ৰাছ ফ্ৰুট আৰু ফ্ৰুট মিক্সাৰ। নেক্সট ইয়াত দিয়া হৈছে আমাৰ এল কাৰ্নিটাইনটোৰ যিবোৰ ফিচাৰ্ছ আৰু বেনিফিটছ আছে সেই বিষয়ে অলপ দিয়া হৈছে। ফিচাৰ্ছত কোৱা হৈছে যে ফাষ্ট এবজৰ্বিং লিকুইড ফৰ্মুলা, অৰ্থাৎ এইটো ফাষ্ট এবজৰ্বিং হোৱা লিকুইড ফৰ্মুলাত পোৱা গৈছে। তাৰপিছত দিছে যে 3000 মিলিগ্ৰাম অফ এল কাৰ্নিটাইন পাৰ চাৰ্ভিং, মানে এবাৰ চাৰ্ভ কৰিলে এজন মানুহে 3000 মিলিগ্ৰামৰ এল কাৰ্নিটাইন ল'ব পাৰিব। তাৰপিছত চাৰ্ভিং চাইজটো হৈছে 1 টেবুল স্পুন, অৰ্থাৎ 15 ml। নেক্সট বেনিফিটছত দিয়া হৈছে যে বুষ্ট ইয়ৰ মেটাবলিক ৰেটটো বঢ়ায়। তাৰপিছত বডিৰ যিটো ফেটছ থাকে সেইটো এনাৰ্জিলৈ কনভাৰ্ট কৰে আৰু বডিটো ফিট, হেল্ডি, লিন আৰু ষ্ট্ৰং কৰি ৰাখিব। 100% ভেজিটেৰিয়ান হয়। নেক্সট 0 চুগাৰ, গ্লুটেন ফ্ৰী আৰু ল' কেলৰিজৰ হয় এইটো। এল কাৰ্নিটাইনৰ পটেঞ্চিয়েল ইউজাৰ বুলি ক'ব গ'লে যিসকল এডাল্টছ, তাৰপিছত যিসকলে এটা লিন বডি বিচাৰে আৰু লগতে হায়েষ্ট ফেটছ যাৰ হৈছে কিন্তু কমাব পৰা নাই, সেইসকলেও এই এল কাৰ্নিটাইন ব্যৱহাৰ কৰিলে সুফল পাব। তাৰ লগতে যিসকলে জাষ্ট জিম যোৱা ষ্টাৰ্ট কৰিছে বা ৱৰ্কআউট কৰা ষ্টাৰ্ট কৰিছে সেইসকলেও ৱৰ্কআউট কৰাৰ আগতে যদি এই এল কাৰ্নিটাইনটো ব্যৱহাৰ কৰে তেনেহ'লে তেওঁলোকে 3 মাহৰ ভিতৰতে সুফল পাব। আৰু ইউজেছৰ কথা ক'ব গ'লে মই কৈছোঁ এইটো প্ৰি ৱৰ্কআউট হয়, মানে প্ৰি ৱৰ্কআউটৰ আগতে খাব লাগে। তাৰপিছত 1 টেবুল স্পুন অৰ্থাৎ 15 ml এল কাৰ্নিটাইন 200 ml নৰ্মেল পানীত লৈ পেলাই তাক খোৱাৰ আগতে শ্বেকিং কৰিব লাগে, শ্বেকাৰ বটলত বা এনে নৰ্মেল বটল লৈও শ্বেক কৰি ল'ব লাগে। তাৰপিছত এইটো দিনটোত এবাৰ খালেই হয়। তো এইখিনি আছিলে এল কাৰ্নিটাইন ব্যৱহাৰ কৰাৰ কেনেকৈ ব্যৱহাৰ কৰিব লাগে আৰু কোন কোন ইউজাৰে এইটো ল'ব পাৰে তাৰ ওপৰত মোৰ এটা সৰু ভিডিঅ'। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো যদি শেষলৈকে চাইছে আৰু কোনোবাই যদি ফেটছ কেনেকৈ কমাব পাৰে সেইটো বিষয়ে বিচাৰি আছে এনেকুৱা এটা প্ৰডাক্ট যিটো নেচাৰেল হয়, তেনেহ'লে তেওঁলোকে এইটো ব্যৱহাৰ কৰিব পাৰে। ভিডিঅ'ৰ শেষত মই এইটোৱে ক'ব বিচাৰিছোঁ যে যিসকল মানুহে বহুত দিনৰ পৰা খিনাবলৈ বিচাৰি আছে অথবা নিজৰ শৰীৰত যিবোৰ ফেটছ জমা হয় সেইবোৰ নাইকিয়া কৰিব বিচাৰি আছে, তেনেহ'লে আপোনালোকে এই এল কাৰ্নিটাইনটো ব্যৱহাৰ কৰি চাব পাৰে। কাৰণ এইটো সম্পূৰ্ণ নেচাৰেল হয় আৰু ই শৰীৰত কোনো হাৰ্ম নকৰে। আৰু এই এল কাৰ্নিটাইনটো আপুনি যিটো ৱৰ্কআউট কৰে, খোজকঢ়া হওক, চাইকেল চলোৱা হওক, ছুইমিং কৰা বা জিম কৰা, যিটোৱে নকৰে তাৰ 25-20 মিনিটৰ আগতে যদি এইটো আপুনি এবাৰ খাই লয় দিনটোত, তেতিয়া আপোনালোকৰ সেই যিবোৰ ফেটছ আছে সেইবোৰ এনাৰ্জিলৈ কনভাৰ্ট হ'ব আৰু আপোনাৰ ফেটছবোৰ সোনকালে নাইকিয়া হোৱাত সহায় কৰিব। আৰু এই এল কাৰ্নিটাইনটো দুটা ফ্লেভাৰত পোৱা গৈছে, এটা হৈছে চাইট্ৰাছ ফ্ৰুট, এটা মিক্স ফ্ৰুট, যিটো মানুহে ভাল পায় সেইটো ল'লেই হয়। তাৰপিছত এল কাৰ্নিটাইনৰ যিবোৰ ইনগ্ৰিডিয়েণ্টছ আছে সেইবোৰ চাইনাৰ পৰা অনা হৈছে। তো মই এইটোৱে ক'ম যে আপোনালোকে যদি নিজৰ শৰীৰৰ ফেটছবোৰ নাইকিয়া কৰিব বিচাৰে কিন্তু সুফল পোৱা নাই বা খিনাব বিচাৰে, তেনেহ'লে এবাৰ এই এল কাৰ্নিটাইনটো ব্যৱহাৰ কৰি চাওক, নিশ্চয় সুফল পাব। থেংক ইউ ছ' মাছ।